নমস্কাৰ, সুপ্ৰভাতম, স্বাগতম। ব্ৰহ্মনাথ স্বাস্থ্য তোমালোকৰ ভাল নহয় জানো? আমি যোৱা কালাংশত স্বৰবৰ্ণৰ গীতটো গাবলৈ সকলোৱে জানিলোঁ আৰু অফলা লিখিবও জানিলোঁ আৰু আমি মাতিবও জানিলোঁ। তথাপিতো তোমালোকে সদায় মাতিবা। অফলাখন শুদ্ধ উচ্চাৰণ হ'ব লাগিব নহয়। আমি এবাৰ আকৌ মাতো দিয়াচোন। স্বৰবৰ্ণ অফলা অ আ হ্ৰস্ব ই দীৰ্ঘ ই হ্ৰস্ব উ দীৰ্ঘ উ ৰি এ ঐ উ ঔ। তোমালোকে প্ৰত্যেকে শিশুবাটিকা ভাষাৰ বিকাশ প্ৰথম ভাগ পাঠ্যপুথিখন লোৱাচোন আৰু পাঠ্যপুথিখনৰ দ্বিতীয় পাঠটো মোকোলাই লোৱা। পাঠটো বাৰু তোমালোকে কাক কাক দেখিছা? ইয়াত এগৰাকী মা, এজন দাদা, এজনী বা আছে। এইটো এটা গোসাঁই ঘৰ, যিখিনি ঠাইত আমি সকলোৱে ঘৰৰ পৰিয়ালে একেলগে ভগৱানক স্মৰণ কৰিব পাৰোঁ। গোসাঁই ঘৰত তেওঁলোক তিনিওজনে একেলগে পৰমাত্মা পৰমেশ্বৰক প্ৰাৰ্থনা কৰিছে, নহয়নে? চোৱাচোন, আমি প্ৰত্যেকে ঘৰত এনেদৰে নকৰোঁ জানো? কোৱাচোন। তোমালোকে মাৰ লগত সন্ধিয়া সান্ধ্য বন্দনা সময়ত আৰু ৰাতিপুৱা সময়ত মাৰ লগত তোমালোকে এনেদৰে সেৱা নকৰা জানো? মাগৰাকীয়ে আঁঠুকাঢ়ি হাতযোৰ কৰি ভগৱানক সেৱা কৰিছে, নহয়নে? চোৱাচোন, দাদায়ে হাতযোৰ কৰি সেৱা কৰিছে, বায়ে শংখধ্বনি কৰিছে। শংখধ্বনি কৰিলে বৰ ভাল লাগে। যিমান দূৰলৈকে ইয়াৰ ধ্বনি যায়, সিমান দূৰলৈকে গোটেই পৰিৱেশটো এটা শীতল পৰিৱেশ সৃষ্টি হয়, সুন্দৰ বাতাৱৰণ সৃষ্টি হয়। আৰু আমাৰ মানৱ জাতি নহয়, পৃথিৱীত যিমান জীৱ জন্তু তৰু তৃণ গছ লতা আছে, সকলোৱে ইয়াৰ ধ্বনি শুনিবলৈ পায়, বুজিছানে? সেইকাৰণে সৰ্বে মংগলে মংগলম হৈ যায়। শংখধ্বনি এনেকুৱা এটা মহত্বৰ বস্তু। থাপনা এখনিত ধৰ্মগ্ৰন্থ বটাত ৰাখিছে, নহয়নে? থাপনাখনি কি ধুনীয়াকৈ সজাইছে চোৱাচোন। মায়ে থাপনাত কি থৈছে মই আকৌ এবাৰ কৈ দিছোঁ, এখনি ধৰ্মগ্ৰন্থ বটাত ৰাখিছে। বটাত মায়ে কি ৰাখিছে বুলি প্ৰশ্ন পৰীক্ষাত আহিব, তেতিয়া তোমালোকে ক'ব লাগিব এখনি ধৰ্মগ্ৰন্থ ৰাখিছে। ঘটত মায়ে পানী, আম পাত, নাৰিকল আৰু অঙা সূতাৰে মেৰাইছে। এইটো এটা মংগল ঘট। আৰু মায়ে কি কৰিছে? দীপ প্ৰজ্বলন কৰিছে, তাৰমানে বন্তি এগছি জ্বলাইছে। ধূপ আৰু ধূনাৰে কি কৰিছে চোৱাচোন, কি ধুনীয়াকৈ লগাইছে। ভগৱানৰ ওচৰত এখনি থালত মায়ে এখন থালত কি দিছে চোৱাচোন, ফল মূল আগবঢ়াইছে। তাত আপেল, আঙুৰ, কল আদি নানান ফল মূল মায়ে আগবঢ়াইছে। গোসাঁই ঘৰটো এটা সুন্দৰ পৰিৱেশ বিৰাজ কৰিছে, নহয়নে? থাপনাখন কিমান ধুনীয়াকৈ মায়ে সজ্জিত কৰিছে চোৱাচোন।
দেখাৰ লগে লগে মনটো কিমান ধুনীয়া লাগি যায়, ভাল লাগি যায়। দেখা মাত্ৰকে মনটো প্ৰফুল্লিত হৈ যায়। প্ৰফুল্লিত হয় আত্মা অৰ্থাৎ শৰীৰ, মন, প্ৰাণ শীতল পৰি আনন্দৰে ভৰি পৰে, নহয়নে বাৰু? যিটো তোমালোকে ডাঙৰ হ'লে সুন্দৰকৈ ইয়াৰ তত্ত্ব বুজি পাবা। তোমালোকে সৰু যদিও সৰুৰ পৰাই আমি ভগৱানৰ কথা জানিব লাগিব। প্ৰথমতে আমি এটা শ্লোক মাতি লওঁচোন দেই। শ্লোকটো সকলোৱে মাতিবা। প্ৰথমে নাৰ্জিতং বিদ্যা, দ্বিতীয়ে নাৰ্জিতং ধনম, তৃতীয়ে নাৰ্জিতং পুণ্যং, চতুৰ্থে কিংকৰী সতি। ইয়াৰ অৰ্থটো কৈ দিছোঁ। প্ৰথমতে বিদ্যাৰ্জন নকৰিলে, দ্বিতীয়তে ধন অৰ্জন নকৰিলে, তৃতীয়তে পুণ্য অৰ্জন নকৰিলে, চতুৰ্থতে কি কৰিবা? সেই কাৰণে আমি প্ৰথমতে বিদ্যা অৰ্জন কৰিব লাগে। বিদ্যা অৰ্জন কৰিলেহে আমি কি হ'ম? মানুহ হিচাপে জীয়াই থাকিবলৈ এটা ডাঙৰ সম্বল পাম, বুজিছানে? সেইকাৰণে আমি সদায় লিখা পঢ়া কৰিব লাগে। এই লিখা পঢ়া কৰিবৰ কাৰণে আমি কাক স্মৰণ কৰিব লাগিব? ভগৱন্তক স্মৰণ কৰিব লাগিব। আৰু আমি ভগৱন্তক স্মৰণ কৰা ঠাইখিনি কোনখিনি? গোসাঁই ঘৰত। মায়ে যে ৰাতিপুৱাৰ বন্দনা কৰে, তেতিয়াও তোমালোকে সেৱা কৰিবা মাৰ লগত। আৰু মায়ে যে সন্ধিয়া সান্ধ্য বন্দনা কৰে, তেতিয়াও তোমালোকে মাৰ লগত একেলগে বন্দনা কৰিবা। তাৰমানে মায়ে নিজৰ ঘৰখনৰ কাৰণে সৰ্বে মংগলে মংগলমৰ বাবে ভগৱানক কি কৰিছে চোৱাচোন, প্ৰাৰ্থনা কৰিছে। এইটো এটা সুন্দৰ কোঠা। কোঠাটো কি কোঠা? গোসাঁই ঘৰ। মানে কোঠাটোৰ ভিতৰত, গোসাঁই ঘৰৰ কোঠাটোৰ ভিতৰত তেওঁলোকে আছে। এইটো এটা গোটেইখিনি মিলি পেলাই গোসাঁই ঘৰ, বুজিছানে? এইটো এটা সংস্কাৰত পৰে, বুজিছানে? এইটো এটা সংস্কাৰ, বুজিছানে? আমি মানুহ হিচাপে সংস্কাৰিত হৈ জীৱনটো আগুৱাই নিব লাগিব। মানুহ হিচাপে সংস্কাৰিত হোৱাটো জীৱনত নিতান্ত প্ৰয়োজনীয় কথা। তোমালোকে সেইবাবে সদায় মাৰ কথা শুনিবা। তোমালোকে মাৰ কাৰণে যিহেতুকে পৃথিৱীখন দেখা পালা, সেইবাবে মা দেউতা আমি সদায় কি কৰিব লাগিব? সন্মান কৰিব লাগিব। তেখেতসকলৰ কথা আমি সদায় শুনিব লাগিব। মাৰ লগত সদায় গোসাঁই ঘৰত ভগৱানক স্মৰণ কৰিবা। ভগৱানক স্মৰণ কৰাটো আমাৰ জীৱনৰ এটা ডাঙৰ কথা। তোমালোকে আজিৰ পৰা সদায় মাৰ কথা শুনিবা, দেউতাৰ কথা শুনিবা। আৰু শুনি তাৰপিছতে মায়ে যি কৰ্মৰ দ্বাৰা তোমালোকক জীৱনটো আগুৱাই নিবলৈ বিচাৰে, তোমালোকে সেইখিনিত সহযোগ কৰিবই লাগিব। এতিয়া এইটো এটা সুন্দৰ পৰিৱেশ। গোসাঁই ঘৰটোৰ ভিতৰত সোমোৱাৰ লগে লগে মনটো প্ৰফুল্লিত হৈ পৰে, বুজিছানে? তোমালোকে সেইকাৰণে মাৰ লগত ৰাতিপুৱা আৰু সন্ধিয়া বন্দনাত সহযোগ কৰিবা। আৰু তেতিয়া ভগৱন্তই তোমালোকক কৃপা কৰিব। কিন্তু তোমালোকে কৰ্ম কৰিব লাগিব। কৰ্মটো কি? বিদ্যা অৰ্জন কৰিব লাগিব। প্ৰথমতে নাৰ্জিতং বিদ্যা বুলি আমি অলপ আগতে এটা শ্লোক মাতিছিলোঁ নহয়। শ্লোকটো আকৌ এবাৰ মাতিছোঁ দিয়া, তোমালোকে মাতাচোন। প্ৰথমে নাৰ্জিতং বিদ্যা, দ্বিতীয়ে নাৰ্জিতং ধনম, তৃতীয়ে নাৰ্জিতং পুণ্যং, চতুৰ্থে কিংকৰী সতি। ইয়াৰ অৰ্থটো হ'ল প্ৰথমতে বিদ্যা অৰ্জন নকৰিলে, দ্বিতীয়তে ধন অৰ্জন নকৰিলে, তৃতীয়তে পুণ্য অৰ্জন নকৰিলে, চতুৰ্থতে কি কৰিবা? সেইকাৰণে সদায় যিখিনি কৰ্ম মায়ে শিকাইছে সেইখিনি তোমালোকে সদায় মন দিবা, সদায় তোমালোকে কৰিবা। মৰমৰ অগণিহঁত, আজিলৈ আমি পাঠ সামৰিলোঁ দেই। নমস্কাৰ।